ডেপুটি ডাইৰেক্টৰ ৰংহাং ডাঙৰীৰ পৰা আৰম্ভ কৰি প্ৰেছ মিডিয়া বন্ধুসকল আৰু লগতে ইয়াত উপস্থিত থকা চাৰ্টিফিকেট তেখেতসকলক প্ৰদান কৰি আৰু দীঘলীয়া নকৰি আমি এই প্ৰদান কৰা অনুষ্ঠানটো আৰম্ভ কৰিবলৈ মোহন তেৰাং মুৰলীটো এতিয়া মহাত্মা গান্ধী জন্মদিনত ফাদাৰ অফ নেশ্যন তেখেতৰ ইয়াত অংশগ্ৰহণ কৰা সকলোৱে মোৰ ফালৰ পৰা আন্তৰিক কাৰ্ডমৰা নমস্কাৰ জনাইছোঁ। এতিয়া মহাত্মা গান্ধী ভাৰতৰ স্বাধীন লৈ আনিছে, সকলোৱে জানে। ব্ৰিটিছৰ পৰা যুঁজি যুঁজি আমাৰ ভাৰতৰ যে স্বাধীন হৈ গ'ল, সেই গোটেইখিনি সংগ্ৰাম যিটো আন্দোলন কৰি আহিছে, মেইন নায়ক হিচাপে আমি next very dinner actor Rompi Hanse Sectional Assistant Monsoon Timun Bising Rompi kalau sengkala itu lagi CIP Ikegat Litson Biren Terang karena beauty Korea tegasan pohon untuk menutup Rajendra Muli Poin Wanghang Teran Rani Hanseti সাফাই অভিযান যিটো টিম ডিপু মিউনিচিপল বৰ্ড আমাৰ অধ্যক্ষ ৰাঘৰ নেতৃত্বত গোটেই টিমটো যেতিয়া ডিপু চুকে কোণে যিটো দিনে ৰাতিয়ে চাফা কৰি আছে, এইটো আমি কথাৰে নহয় কামে পৰিচয় দিছোঁ। আপোনালোকে জানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা নৰ্থ ইষ্ট ভিতৰত আটাইতকৈ ক্লিনেষ্ট ভিলেজ মিউনিচিপল বৰ্ড হৈছে ডিপু। গোটেই এনেধৰণৰ আগন্তুক আমি এনেধৰণৰ কাম কৰি যাম আৰু যে ভাৰতৰ ভিতৰত আটাইতকৈ ক্লিনেষ্ট মিউনিচিপল বৰ্ড এৰিয়া হিচাপে আমি পৰিচয় দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তাৰ কাৰণে আমি গোটেই মিউনিচিপল টিম আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত একেলগে কাম কৰি আমি যাতে চুকে কোণে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি ষ্ট্ৰীট লাইটৰ পৰা আৰম্ভ কৰি ড্ৰেইন বহুতো ইয়াত অসুবিধা আছে। আমি এটা বছৰৰ ভিতৰত গোটেইখিনি ৰাস্তা পদূলি গোটেইখিনি কাৰেণ্ট চাৰেণ্ট গোটেইখিনি ষ্ট্ৰীট লাইট আৰু ড্ৰেইন এই গোটেইখিনি আমি কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু মিউনিচিপল বৰ্ডৰ লগত আলাপ আলোচনা কৰি সেইবিলাকৰ কাৰ্যসূচী ল'বৰ কাৰণে আমি চেষ্টা আমাৰ তেখেতসকলে যিটো কাম যে কৰিছে আমাৰ ডিপু টাউন মিউনিচিপল বৰ্ডৰ তৰফৰ পৰা তেওঁলোকৰ কাৰণে এটা চাৰ্টিফিকেট আৰু কাৰ্বি পোহৰে তেওঁলোকৰ সন্মানিত জনাইছে।